हेलो ভিউয়ার্স সকল আজি আমি আপোনালোকক দেখাম যে আপুনি ব্যৱহাৰ কৰি থকা আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন আপুনি কি ধৰণে ডাউনলোড কৰি ল'ব পাৰিব অৰ্থাৎ আপুনি যদি কিবা কাৰেকচন কৰিছে তো নতুন ভোটাৰ আইডিখন কি ধৰণে পাব সম্পূৰ্ণ ভিডিওটো চাই যাব আপুনি প্ৰথমে এইটো পেজলৈ আহিব লাগিব এই পেজখনলৈ আহোতে আপুনি প্ৰথমে সাৰ্চ কৰি ল'ব আপোনাৰ NBSP নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল আৰু প্ৰথমত যেটো অপচন দেখা পাই আছে ভোটাৰ হেটো আপুনি ক্লিক কৰি ল'ব তাৰ পিছত আপুনি এখন নতুন পেজলৈ আহিব এই পেজখনলৈ আহোতে আপুনি প্ৰথমত মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব আপুনি যদি মোৰ ভিডিওটো প্ৰথম তো আপুনি মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শেয়াৰ কৰি দিব মোৰ আগৰ ভিডিওখিনিত মই সম্পূৰ্ণ দি দিছো যে আপুনি কি ধৰণে মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি লৈ লগইন কৰি ল'ব পাৰিব অনতা আপুনি কি ধৰণে ভোটাৰ আইডিখনত মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব সম্পূৰ্ণ দিয়া আছে ভোটাৰ আইডি ডাউনলোড কৰাৰ আপুনি এপিক ডাউনলোড অপচনটো সিলেকশন কৰি ল'ব আৰু আপোনাৰ ষ্টেটৰ ঠাইত ষ্টেটটো বহাই দিব আৰু ওপৰত আপুনি এপিক নম্বৰটো বহাই দিয়ে সাৰ্চ কৰি ল'ব আৰু তলত আপুনি দেখা পাই আছে ডাউনলোড এপিক হেতু আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত চাব যে আপোনাৰ ভোটাৰ আইডিখন ডাউনলোড হৈ আহি গৈছে তো আপুনি এই ভোটাৰ আইডিখন ডাউনলোড কৰি আপুনি এখন পিভিসি কাৰ্ড বনাই ল'ব আৰু নিজৰ লগত ৰাখি ল'ব অনতা আপুনি কিছুদিন পিছত পোষ্ট অফিচত গৈ খবৰ কৰিব আপোনাৰ এখন পোষ্ট অফিচতো এখন কাৰ্ড আহিব তো আশা কৰিছো বন্ধু-বান্ধৱসকল ভিডিওটো সম্পূৰ্ণ বুজি পাইছে কিবা অসুবিধা হলে কমেন্ট কৰিব সহায় কৰাৰ চেষ্টা কৰিম ধন্যবাদ